সো ফ্ৰেণ্ডছ, বন্ধৰ দিনত লকডাউনৰ সময়ত এনেকুৱা পৰিস্থিতি মই খৰি কাটিব আহিছোঁ, যিহেতু গেছ শেষ হৈছে। আৰু মোৰ বন্ধু আছে এইটো, আৰু এয়া মোৰ বন্ধুসকলে এতিয়া খৰি উঠাই আছে, খৰি চেকখন দিছে আৰু লৈ যাম এতিয়া আমাৰ চাই থাকোঁ। Laying down under the sun, burning love cause we are young. No one tells us what's done wrong, cause it's just me and you. মোৰ বন্ধু পিছফালে আছে, চ' সিও ঠেলা ঠেলি আছে, চ' চাই থাকক। It's just me and you. চ' বন্ধুসকল দেখিলে গেছ নহ'লে এনেকুৱা অৱস্থা হয়, কৰি আনি আছে এতিয়া। মোৰ বন্ধু এতিয়া মোক উঠাই আছে আৰু এয়া আজি লকডাউনৰ সময়ত আমাৰ এনেকুৱা অৱস্থা হ'ল আচলতে। চ' সৰু কথা মনত পৰিছেনে বন্ধুসকল? সৰুতে এনেকৈ উঠিছিলোঁ খেলাত মোৰ লগত। এই ভিডিঅ'টো দেখিলে যদিহে ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকক যিখিনি পাৰোঁ আমোদ দিলোঁ। চ' আজিলৈকে বাই বাই।